মুড়িঘণ্ট বনাবৰ কাৰণে আমি লৈছোঁ ইয়া মুগৰ দালি, এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু মাছৰ মূৰ আধাখন ভাজি লৈছোঁ। আমি প্ৰথমতে মুগৰ দালিখিনি ধুই লৈ কুকাৰত এটা চিটি মাৰি ল'ম। কেৰাহীখন গৰম হ'ব দিলোঁ আৰু এতিয়া আমি ইয়াতে মিঠাতেল অলপ দি দিছোঁ। তেলখিনি গৰম হোৱাত আমি এতিয়া পিঁয়াজ দি দিছোঁ। জুইটো অকণমান কমাই দিছোঁ আৰু ইয়াতে আমি অকণমানকৈ আদা থেতেলিয়াই দিছোঁ। এইখিনি ভাজি হোৱাত আগতে আমি মাছৰ মূৰখিনি ভাজি লৈছিলোঁ, যদিও আকৌ আমি ইয়াতে দি দিছোঁ আৰু অকণমান ভাজি লৈ এইখিনি ভাঙি দিম। এইখিনি মাছৰ মূৰখিনি ভাঙি দিলোঁ আৰু আমি এতিয়া ইয়াতে হালধি গুড়ি দি দিছোঁ। ভালদৰে ভাজিব আমি এতিয়া দালিখিনি দি দিছোঁ। ভালদৰে উতলিব দিম। ভালদৰে উতলিব দি আমি ঢাকোন লগাই দিম। এইখিনি মাজতে লৰাই ল'লোঁ, আকৌ আমি উতলিব দিম।